বন্ধুসকল, যোৱাকালি প্ৰতিদিন টাইমছৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ অভিমত অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই টেট সম্পৰ্কে বহুখিনি স্পষ্ট মত দাঙি ধৰে। গতিকে এই ভিডিঅ'টোত আমি তেখেতে কি ক'লে সকলোখিনি আলোচনা কৰিম। লগতে আপোনালোকক সেই ক্লিপসমূহো মই দেখুৱাই যাম, তেখেতে কি মত দাঙি ধৰিলে। এইটো দেখিবলৈ পাইছে প্ৰতিদিন টাইমছৰ অফিচিয়েল ৱেবছাইটটো। তাত তেওঁলোকে প্ৰকাশ কৰিছে এটা বাতৰিতে লিখা আছে, গুড নিউজ ফৰ আছাম টিচাৰ্ছ, এলিজিবিলিটি টেষ্ট কোৱালিফাইড টিচাৰ্ছ এজ ষ্টেট এডুকেশ্যন মিনিষ্টাৰ সিদ্ধাৰ্থ ভট্টাচাৰ্য অন টিউজডে এনাউন্স টু এক্সটেণ্ড দ্য ভেলিডিটি অফ চাৰ্টিফিকেটছ। যিসকল 2012ত উত্তীৰ্ণ টেট শিক্ষকসকল, যোনসকলে টেট উত্তীৰ্ণ হৈ চাকৰি পোৱা নাছিলে, তেওঁলোকৰ যোনখন টেট চাৰ্টিফিকেট তাৰ ম্যাদ বৃদ্ধিৰ কথা তেখেতে কৈছে। লগতে পাৰ্টিচিপেটিং অন প্ৰতিদিন টাইমছ অভিমত, মিনিষ্টাৰ ভট্টাচাৰ্য অলছ' ছেইড ডেট টেট কোৱালিফাইড টিচাৰ্ছ need not have to reappear in TET examination. We have already initiated process to extend the validity of their certificates. We sent letter to central government regarding this matter. So এইটো কথা কয় শিক্ষামন্ত্ৰীগৰাকীয়ে। লগতে তেওঁ কয়, it may be mentioned here that the education minister in recent radio interview he had said that like the drivers renew their licenses time to time to keep their validity going, the teachers will also have to do something similar with their TET certificate. তো আপোনালোকে গম পাইছে যে শেহতীয়াকৈ ঠিক কেইদিনমানৰ আগত শিক্ষামন্ত্ৰীগৰাকীয়ে টেট চাৰ্টিফিকেটখনক ড্ৰাইভিং লাইচেন্সৰ লগত তুলনা কৰি কিছু মন্তব্য দাঙি ধৰিছিল। ইয়াৰ ওপৰত তেওঁ স্পষ্টীকৰণ দাঙি ধৰিছে। এই অভিমত অনুষ্ঠানটিত অসমৰ মাননীয় শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই কয় যে 2012 চনত টেট পাছ কৰা যিসকলে চাকৰি নাই পোৱা, তেখেতসকলৰ টেট চাৰ্টিফিকেটৰ ম্যাদ যিহেতু উকলি যাব, গতিকে তেওঁলোকৰ হয়তো পুনৰ 2019 চনৰ টেট পৰীক্ষাত বহিব লাগিব পাৰে। তেখেতে লগতে আৰু এটা কথা কয় যে টেট চাৰ্টিফিকেটৰ ম্যাদ বৃদ্ধিৰ বাবে শিক্ষা বিভাগে NCT তথা ভাৰত চৰকাৰলৈ আবেদন কৰিছে আৰু হয়তো এই আবেদন যদি গ্ৰহণ হয় তেনেহ'লে 2 বছৰৰ বাবে ইয়াৰ ম্যাদ বৃদ্ধি কৰা হ'ব পাৰে। তেখেতে লগতে কয় যে যিসকল সৰ্বশিক্ষা অৰ্থাৎ SSAত নিযুক্ত হৈ থকা শিক্ষকসকল, তেখেতসকলে টেট পৰীক্ষা দিব নালাগে। তেখেতসকলে কোনো ধৰণৰ টেট পৰীক্ষা দিব নালাগে। লগতে যিসকল কণ্টেক্সচুৱেল টিচাৰ আছে, তেওঁলোকৰ পাৰ্মানেণ্ট কৰাৰ ক্ষেত্ৰত তেওঁ কয় যে যিসকল কণ্টেক্সচুৱেল টিচাৰ আছে সেইসকলে পাৰ্মানেণ্ট পষ্টৰ বাবে পুনৰ টেট পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব। যিহেতু অহা ছেপ্টেম্বৰ মাহত টেট শিক্ষকসকলৰ নিযুক্তি দিয়া হ'ব বুলি শিক্ষামন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে, গতিকে ছেপ্টেম্বৰ মাহত যিসকল কণ্টেক্সচুৱেল টিচাৰ আছে তেখেতসকলে পুনৰ টেট পৰীক্ষাত বহিব লাগিব তেওঁলোকৰ পাৰ্মানেণ্ট পষ্টৰ বাবে। আৰু লগতে শিক্ষামন্ত্ৰীগৰাকীয়ে কি ক'লে তথা তেখেতৰ এটা শেহতীয়াকৈ ৰেডিঅ'ত এটা অনুষ্ঠান হৈছিল, সেই অনুষ্ঠানটোত তেখেতে কি ক'লে সকলোখিনি মই আপোনালোকক শুনাই আছোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰি দিব আৰু কাষতে থকা ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি দিব, যাতে যেতিয়াই মই এটা নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে পায়। যদি আপুনি বিশ্বাস কৰে। আৰু এটা কথা আছে, কথাত বটা পায়, কথাতে কটা যায়। কিন্তু মই বিশ্বাস কৰোঁ সেইটো কথা। মোৰ ক্ষেত্ৰতো সেইটো হৈছে, গতিকে মোৰ ক্ষেত্ৰত হয়তো আপুনি যিটো ক'লে সেইটো হয়তো প্ৰযোজ্য নহ'ব। আপুনি শিক্ষামন্ত্ৰী হোৱাৰ কিমান দিন হ'ল এতিয়া? মই এবছৰ কেইমাহমান হ'ল। 1 বছৰীয়া আপোনাৰ যিটো কাৰ্যকাল, এই 1 বছৰীয়া কাৰ্যকালতে এতিয়া আপোনাৰ বিৰুদ্ধে ৰাজপথলৈ শিক্ষক নামি আহিবলগীয়া হৈছে। গতিকে এইটো আপোনাৰ কাৰণে অলপ দুখজনক খবৰ নহয়নে? চাওক,
শিক্ষকসকলৰ বিভিন্ন তেখেতসকলৰ অভাৱ অভিযোগ আছে এইখন এখন গণতান্ত্ৰিক দেশ হয় গণতান্ত্ৰিকভাৱে ছাত্ৰ ছাত্ৰীৰ কোনো ক্ষতি নোহোৱাকৈ হানি নোহোৱাকৈ তেখেতসকলৰ নিজৰ দাবী সাব্যস্ত কৰাৰ অধিকাৰ আছে তেখেতসকলে যদি সেই অধিকাৰ সাব্যস্ত কৰিছে গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে তেখেতসকলে তেখেতৰ অধিকাৰ সাব্যস্ত কৰিছে সেই ক্ষেত্ৰত তেখেতসকলৰ অধিকাৰ আছে মই এতিয়া আচল কথাটোলৈ আহোঁ যে যিটো আপোনাৰ মন্তব্যক লৈ শেহতীয়াকৈ গোটেই বিতৰ্কৰ সূত্ৰপাত হৈছে কালিৰ দিনটোতো মই আমাৰ এই ষ্টুডিঅ'তে অভিমত অনুষ্ঠানৰ আয়োজন কৰি মই একাংশ টেট শিক্ষকক অতিথি কৰিছিলোঁ আৰু আনকি বিশ্লেষকো আছিল আপুনি যদি অনুষ্ঠানটো চাইছোঁ কালি প্ৰগ্ৰামটো আপুনি কোৱাৰ পিছত মই চাইছোঁ হয় গতিকে আপুনি চাইছে যেতিয়া আপুনিতো গম পাইছে তেখেতসকলৰ বক্তব্যখিনিও শুনিছে মই যিটো কথা বুজিছিলোঁ আপোনাৰ বক্তব্যটোৰ পৰা মোৰ এনেকুৱা লাগিছিল যে আপুনি সেই 2012 চনতে যিসকল টেট উত্তীৰ্ণ হৈ যিসকলে চাকৰি পোৱা নাছিল কিন্তু তেওঁলোক টেট যোগ্য মানে পৰীক্ষাটোত উত্তীৰ্ণ হৈ তেওঁলোকে বাহিৰত থাকি গৈছিল যে সেই সময়ত মই যিমান দূৰ গম পাওঁ চাগে 3,30,000 মানুহে সেই সময়ত পৰীক্ষাত বহিছিল 52,000 উত্তীৰ্ণ হৈছিল প্ৰায় 6 মিলি 90,000 তাৰপিছত তাৰে পৰৱৰ্তী সময়ত অন্যান্য শিতানতো টেট পৰীক্ষা হৈছিল সৰ্বমুঠ পিছৰ পৰীক্ষাখিনি সময়ত 90,000 কিন্তু প্ৰথমটোৰ কথা মই কৈছোঁ তাত ফিগাৰটোৱে আছে হয় প্ৰথমটোত 15% তেওঁ উত্তীৰ্ণ হৈছিল গতিকে 52,000 সেই প্ৰথমবাৰত উত্তীৰ্ণ 52,726 জন হয় গতিকে সেইসকলৰ ভিতৰত আপোনালোকে চাগে যতদূৰ সম্ভৱ 41,000 মানক নিযুক্তি দিছিল মানে আপুনি তেতিয়া নাছিল বাৰু মই নাছিলোঁ সেই সময়ত কংগ্ৰেছ চৰকাৰে দিছিল হয় এতিয়া কথাটো হ'ল যে যিসকল সেই প্ৰথম পৰীক্ষাৰ 12 চনৰ কথাই যদি মই কওঁ প্ৰায় 6,000 মান বোলে থাকি গৈছিল চাকৰি নোহোৱাকৈ থাকি গৈছিল আপুনি এতিয়া যিটো কথা সিদিনাখন আকাশবাণীৰ সাক্ষাৎকাৰটোত কৈছিল আছে আমাৰ তাতো আছে আমি কালি বজাইছোঁ এবাৰ আজি যদি বজাই দিয়ে তেতিয়াহ'লে মোৰো মানে উত্তৰ দিয়াত সুবিধা হয় কিয়নো তেখেতসকলে মই কৈছোঁ গণতান্ত্ৰিক দেশ তেখেতসকলক কিবা দি এটা মনত ক্ষোভ হয় সেইটো প্ৰকাশ কৰিবৰ বাবে গণতান্ত্ৰিক প্ৰক্ৰিয়াত ধৰ্ণা দিছে মোৰ তাত ক'বলৈ একো নাই কিন্তু যিটো এটা তেখেতসকলে অপবাদ দিছে যিটো ছ'চিয়েল মিডিয়াত মোক ট্ৰল কৰি আছে সেইটো বাৰু সমীচীন হয় নেকি মই এটা ৰিজনি দিছিলোঁ মোক প্ৰশ্নকৰ্তাই সুধিছে এজন প্ৰশ্নকৰ্তা তেখেতসকলৰে টেট শিক্ষক তেখেতে মোক এটা কথা সুধিছিলে যে তেখেত এজন কৰ্মৰত শিক্ষক তেখেতে সুধিছিলে যে এই যে নতুনকৈ আমাৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে যে এটা এডভাৰটাইজমেণ্ট দিছিল আপাৰ প্ৰাইমেৰী আৰু লোৱাৰ প্ৰাইমেৰীৰ কাৰণে তাত যদি মই এপ্লাই কৰিব খোজোঁ তেতিয়াহ'লে মই আকৌ মোৰ টেটৰ পৰীক্ষা মই দিব লাগিব নেকি সেই ৰিজনিটো দিবলৈ গৈ মই ৰিজনি হিচাপে কৈছোঁ মই আৰু আপুনি যদি শুনে ভালকৈ আপুনি স্পষ্টভাৱে মই কৈছোঁ মই শুনিছোঁ মই আপুনি আকৌ শুনাই দিছোঁ মই যিহেতু সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়া নিজে আকৌ এবাৰ বজোৱাৰ কথা কৈছে প্ৰিয় দৰ্শক আমাৰ হাতত যিহেতু আছে তেখেতৰ সেই বক্তব্যখিনি মই এই মুহূৰ্তত যিসকলে কালি দেখা নাছিল আজি এবাৰ এই মুহূৰ্তত আকৌ চাওক তেখেতৰ অনুৰোধ মই ৰক্ষা কৰি মই এই মুহূৰ্তত বজাই দিছোঁ এবাৰ চাওক হয় ছাৰ নমস্কাৰ ছাৰ হয় নমস্কাৰ হয় মই কণ্টেক্সুৱেল টিচাৰ এজনে কৈছোঁ সুবোধ কুমাৰ শৰ্মা হয় মই বৰপেটা ডিষ্ট্ৰিক্টত কাম কৰি আছোঁ হয় মই আপোনাৰ পৰা ছাৰ মানে এজন শিক্ষামন্ত্ৰী হিচাপত নহয় ছাৰ আপুনি আইনজ্ঞ হিচাপত যিবিলাক কথা জানিব বিচাৰিছিলোঁ আপোনাৰ পৰা ছাৰ হয় আমাৰ যিটো এই 5,700 মানে পোষ্টৰ যিটো LP পোষ্টৰ 17 চনত মানে দিছিলে বা এইটো একাউণ্টে চলাইছিলে সেইটো ছাৰ দুবাৰ ষ্টে হ'ল ছাৰ এতিয়ালৈকে এতিয়া বৰ্তমান ষ্টেজে আছে আপুনি নিশ্চয় জানিছে হয় এতিয়াওতো ছাৰ ষ্টে হৈ আছে নহয় জানো ছাৰ এইটো নাই ষ্টে উঠি গ'ল কেতিয়াবা এতিয়া আমাক ন্যায়ালয়ে কৈছে যে আপোনালোকে ৰি এডভাৰটাইজ কৰক ৰি এডভাৰটাইজহে কৈছোঁ মই আপোনালোকে টেট পৰীক্ষা পাতক টেট পৰীক্ষা পাতি তেখেতসকলক আপোনালোকে সুযোগ দিয়ক পিছৰ এইখিনি দিব লাগিব নহয় ছাৰ দিব লাগিব কিয় নিদিব ছাৰ যিহেতু ছাৰ সেইটো 17 চনৰ মানে সেই আছিলে ছাৰ কিন্তু তেতিয়া ছাৰ আমাৰ মানে যিটো টেটৰ চাৰ্টিফিকেট আছিলে তেতিয়া আছিল ছাৰ ঠিক আছে ছাৰ কিন্তু এতিয়া ছাৰ বহুতে ধৰক আপোনাৰ আমাৰ এইটো 31 মাৰ্চত উকলি গ'ল ৰেডিটো তো আমি সেই ছাৰ যেতিয়া এপ্লাই কৰিছিলোঁ সেইটোত আমাৰো এতিয়া খাটিব নাই সেই চাৰ্টিফিকেটখনৰে কেনেকৈ হ'ব আপোনালোকৰ যিখন টেট পৰীক্ষাৰ চাৰ্টিফিকেটখন আছিল হয় ছাৰ এই টেট পৰীক্ষাৰ চাৰ্টিফিকেটখনৰ ভেলিডিটি কিমান দিনলৈ আছিল
হয় 7 বছৰলৈকে আছিল যোৱা 7 বছৰলৈ আছিলে 7 বছৰলৈ থাকিলে 7 বছৰৰ পিছত এই চাৰ্টিফিকেটখনৰ ভেলিডিটি থাকিব নেকি নাথাকে স্যাৰ হয় যদি নাথাকে তেতিয়াহ'লে আপুনি আকৌ আপুনি ধৰি লওক মই এনে উদাহৰণ হিচাপে কৈছোঁ দেই এইটোৰ লগত কোনো প্ৰাসংগিক উদাহৰণ হিচাপে কৈছোঁ মই যে আপুনি এখন গাড়ীৰ লাইচেঞ্চ কৰিছে গাড়ীৰ লাইচেঞ্চ চলাবলৈ লাইচেঞ্চ এখন কৰিছে আপোনাৰ 5 বছৰলৈ আপোনাক লাইচেঞ্চখন দিছে যে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চখন 5 বছৰলৈ আছে 5 বছৰ পিছত আপোনাৰ যেতিয়া লাইচেঞ্চখনৰ ম্যাদ উকলি যাব তেতিয়া আকৌ আপুনি নতুনকৈ এবাৰ আনিব লাগিব নে নালাগে যিকোনো আমাৰ সমাজৰ বিভিন্ন ঠাইত এই যিটো হয় ম্যাদৰ কথা থাকে ম্যাদ উকলি যোৱাৰ লগে লগে আপুনি পৰৱৰ্তী সময়ত আকৌ পুনৰবাৰ আপুনি এইখন ৰিনিউ কৰাব লাগিব এটা ৰিনিউ কৰোৱাৰ বাবে এবাৰ যদি নতুনকৈ টেট পৰীক্ষা আপুনি পৰীক্ষা দি উত্তীৰ্ণ আপোনালোকে তেতিয়াহ'লে দেখিলে যে মই স্পষ্টকৈ কেইটা কথা কৈছোঁ প্ৰথমে মই কৈছোঁ যে ৰিজনি হিচাপে এটা তেখেতে মোক সুধিছে মই তেখেতক সেই কথাটো বুজাবলৈ মই ৰিজনি হিচাপে এটা কথা কৈছোঁ আপুনি শুনিলে বাৰম্বাৰ মই আৰম্ভণিতে সেই কথাটো কৈছোঁ আৰু মই এইটো কৈছোঁ যে এই ধৰণৰ যিহেতু এখন নথি পত্ৰৰ ম্যাদৰ কথা আহিছিল গতিকে সকলোৱে বুজাকে মই এই এখন নথিৰ ম্যাদটো কেনেকৈ মানে হেৰি গ'লে শেষ হ'লে কৰিব পাৰে আৰু এই ক্ষেত্ৰত তেখেতসকলে কৈ আছে কিন্তু আপুনি যদি আমাৰ এই টেট পৰীক্ষাটো আহিছে ক'ৰ পৰা টেট পৰীক্ষা আহিছে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ্ছ এডুকেশ্যন নেশ্যনেল তেখেতসকলৰ যিটো গাইডলাইনছ আছে তাৰ 11 নম্বৰ যিটো পইণ্ট সেই 11 নম্বৰ পইণ্টটোত কি লিখা আছে Period of TET qualifying certificate for appointment will be decided by the appropriate government subject to a maximum of 7 years for all categories. Yet স্পষ্টকৈ লিখা আছে যে 7 বছৰলৈ ম্যাদ থাকিব but there will not be any restriction on the number of attempts a person can take for acquiring a TET certificate. তেওঁ সেই TET certificateখন পাবৰ বাবে বা তেওঁ তাৰ লগত আৰু এটা কথা আছে A person who has qualified TET may also appear again for improving her score. TETত 150 নম্বৰ থাকে এতিয়া যেতিয়া আমি নিযুক্তিৰ কাৰণে বিভিন্ন সময়ত আমি কনসিডাৰ কৰোঁ তেতিয়া এই TETৰ 150 নম্বৰৰ ভিতৰত কোনে কিমান নম্বৰ পাইছে সেইটো এটা মূল এটা মানে ডিসাইডিং ফ্যাক্টৰ হয় তাৰ পিছত পৰীক্ষা মানে আপুনি যে চাকৰি পাবই লাগিব আপোনাক চাকৰি দিম চাকৰিৰ কাৰণে নিৰ্বাচন নহয় আপুনি এটা কোৱালিফাইং টেষ্ট আৰু সেই কথাটো আমাৰ 2014 চনৰ এখন পাব্লিক নোটিছ গভৰ্ণমেণ্ট অফ আসামে পাব্লিছ কৰে এখন পাব্লিক নোটিছত সুস্পষ্ট মোক এটা কথা কওক এতিয়া যে যিসকলে শিক্ষকতা কৰি আছে এতিয়া যিসকলে কৰি আছে টেট উত্তীৰ্ণ হৈ ফেলাই যিসকল শিক্ষক হিচাপে নিযুক্তি পালে তেখেতসকলৰ নিযুক্তিৰ তিনিটা প্ৰক্ৰিয়াত হৈছে এটা হৈছে আমাৰ যেটো প্ৰাথমিক শিক্ষা সঞ্চালকালয় আছে ডাইৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যন তেখেতসকলে সময়ে সময়ে কিছু ভেকেন্ট পোষ্টৰ এগেইনষ্টে তেখেতসকলে এডভাৰটাইজমেণ্ট দিয়ে আৰু তাৰ ভিত্তিত যিখন আবেদনকাৰীসকলৰ পৰা তেখেতসকলক নিযুক্তি দিয়ে ইয়াৰ উপৰি আৰু এটা আছে হেতু হৈছে সৰ্বশিক্ষা অভিযান যে আছিল সৰ্বশিক্ষা অভিযানে তেখেতসকলৰ অধীনস্থ যিবোৰ শিক্ষানুষ্ঠান আছে এই শিক্ষানুষ্ঠানবিলাকত তেখেতসকলক ঠিকা ভিত্তিক তেখেতসকলে নিযুক্তি দিছিলে ইয়াৰ উপৰি থাৰ্ড যিটো হৈছে যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ নিজস্ব ষ্টেট পুল এই তিনিটা প্ৰক্ৰিয়া আছে এই তিনিটা প্ৰক্ৰিয়াৰ যিসকলে সৰ্বশিক্ষাত কাম কৰি আছে বা যিসকলে এলিমেণ্টাৰী এডুকেশ্যন নহয় এলিমেণ্টাৰীটো ৰেগুলাৰ হৈ গ'ল যিসকলে ষ্টেট পুলত কাম কৰিছে বা সৰ্বশিক্ষাৰ তলত কৰি আছে তেখেতসকলকতো আমি কেতিয়াও কোৱা নাই যে আপোনালোকে টেট দিব লাগিব একজেক্টলি শুনক মই সেই কথাটো কালি বুজি নাপাওঁ মই বাৰবাৰ মই এটা কথা বুজি পোৱা নাই তেখেতসকলৰ মনত এই ভ্ৰমটো কেনেকৈ সোমাল যে তেখেতসকলে কিয়নো তেখেতসকলেতো কৰি আছে তেখেতসকলক সময়ে সময়ে আমি ৰিনিউৱেল দি আছো এই কিন্তু যিসকল উত্তীৰ্ণ হৈ যিসকল থাকি গ'ল আপুনি তেওঁলোকক দিয়াৰ কথা কৈছে কিয়নো হয় ডেফিনেটলি একজেক্টলি আৰু 2 নম্বৰ আপুনি কৈছে যে নতুনকৈ যদি আকৌ কোনোবা এতিয়া ৰেগুলাৰ পোষ্টৰ কাৰণে আহে তেতিয়াহ'লে মই কথাৰ কথা যেটা আকৌ সেই উদাহৰণ দিব আজিকালি ভয় লগা হ'ল নাই কিয়নো কিবা লগা নহয় কিন্তু মই আপোনাৰ এই কথাটো মোৰ খুব এই মাত্ৰ মই কালি সেইখিনি কথাই বাৰম্বাৰ কৈ আছো
বাৰ বাৰ মই মানুহখিনি বুজাব নোৱাৰো কিয়নো আপুনি যেনেকে পায় ময়ো সেনেকে